আমার যাত্রা ঢেকিয়া ছিঙিম ঢেকিয়া ছিঙিব আহিছো আমি আমি এটা বৰ্তমান অৰণ্যৰ মাজত এয়া মোৰ লগত বহুকেইজন দস্তি আছে এয়া ফৰেষ্টৰ মাজত মাছৰ লগতে এয়া মোৰ লগত এজন যাই আছে দস্তি আৰু বাকী কেইজন এইজন একেজন ইয়াতে মাছ মাৰিবৰ কাৰণে মোনা পলিথিন এইবিলাক লৈ আহিছে তাৰে মাজত মই আছো তোমাৰ মোনাত কি আছে এয়া মোৰ মানে ঢেকিয়া আছে কচু আছে আৰু ইয়াতে মাছো আছে তলত আৰু পলিথিনত কি আছে পলিথিনত ঢেকিয়া কচুৰ থোৰ ইমানবোৰ খাবা এইবিলাক মানে আজি লকডাউনৰ মাজত আমি আহিছো তোমাৰ 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 মোৰ ঢেকীয়া আছে মই কচু বস্তু নাখাওঁ আমি কি আনিব আহিছো আমি हमको ढेकिया चाहिए कोसू चाहिए मछली चाहिए बड़ा नदी है हमारा बहुत दूर से है हमारा नदी से बड़ा बड़ा मछली है ले आए भाई साहब ने তুমি তো কি ওলাইছা নীলকচু হয় দে নীলকচু কেলা নহয় বলে এতিয়া মাছ মাৰিবলৈ আহিছে নে নহয় দস্তি মাছ মাছ तो बड़ा नदी है हम राशन देगा और 1 किलो आटा देबो हाँ। रोटी खाबो और ढेकिया भाजी खाबो হুম কচু কচু জুদিয়া খাবো আমাৰ অৰণ্যখন বেষ্ট লাগিছে আমাৰ এয়া অলপ অলপ বৰষুণ দি আছে গৰুটোক ধৰিব লাগে দামৰিটো আমাৰ আমাৰ এটা গৰু খাই আছে এয়া হাতী আছে বাঘ আছে আমি আপোনালোকক দেখাই আছো আপোনালোকে ভালদৰে চাই থাকক বহুত ডাঙৰ ইয়াতে আপোনাৰ জনশূন্য অনুবেশ তুমি কচু পালা কি কৰি খাবা এইটো পুৰি খাবা হয় 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 আমি ইয়াত আহিছোঁ আজি লকডাউনৰ মাজতে আমি লকডাউন আজি দিনটো কটাবলৈ ইয়াত আমি আমাৰ ওচৰৰে এখন অৰণ্যত ইয়াত আহি পাইছোঁ আমাৰ বহুদিতা আছে এইটো মইনা এইটো অনুপ এইটো দীপংকৰ এইটোৱেই মালিক ইউটিউবৰ এইটো নয়ন কলিতা এইটো অনুপে কচুৰ থোৰ দেখাইছে আপোনালোকে খাব জানে নে নাজানে নাজানো আমি ভিটামিন জাতীয় বস্তু আছে এইটো আছে কিন্তু পইচাৰ দৰকাৰ নাই সাধাৰণতে অলপমান কষ্ট হ'ব বিচাৰিব লাগিব কিন্তু কোনো পইচাৰ প্ৰয়োজন নাই সকলোতে পোৱা যায় এইটো বিচাৰিব লাগে আৰু আমি আহি ইয়াত এতিয়া বৰষুণ পেলাব ধৰিছে অলপ অলপ বৰষুণৰ মাজতে আমি আছোঁ এতিয়া আমি আহি আছোঁ এতিয়া চাওঁ ক'ত থাকি ক'ত আমি বৰষুণ নপৰা জেগা চাই বিচাৰি আছোঁ এতিয়া পোৱা নাই এইটো আমাৰ ওচৰৰে মানকিজ জান বুলি কয় মানকিজ জান এইটোতে আমি মাছ মাৰোঁ সেইটো আমি বুলি নহয় আমাৰ ইয়াৰ মত এলেকাটোৰ মানুহে মাছ মাৰে ইয়াতে বহুত ডাঙৰ নদী হয় সেইটো ইয়াত বিশাল এইটো এখন অৰণ্যৰ মাজত ইয়াত গৰু চৰা হয় এই গৰু এইবোৰ গৰু বহুত গৰু আছে ইয়াত বিশাল গৰু আছে চাক বহুত যোনফালে দেখোঁ সোনফালে গৰু দেখা পায় চাক আপোনালোকে বহুত মূল্যৱান গছ আৰু ইয়াত আমি ফৰেষ্টৰ মানুহ বহুত মূল্যৱান গছ খেল গছ কাৰণে সুবিধা হয় ইয়াত তাগৰা গছ ইয়াত আমি কাটিবলৈ নিদিওঁ গছ থাকিলে মানুহ থাকিব ইয়াৰ কাৰণে আমি নিজে কচু কাটি আমাৰ এই ইয়াৰ কাষেদি এই টাৱাৰ গৈছে লাইনৰ টাৱাৰ চাক কিমান দূৰলৈ আছে টাৱাৰ বহুত দূৰলৈ আছে ইয়াত টাৱাৰ আৰু আমাৰ এই লগ এজন এইটো ভৈপা দূৰে লগ এইটো আগত আছে ঢেকীয়া চিঙি আছে এইটো ভৈপাত এতিয়া আমি যাব ওলাইছোঁ আমি ঘৰৰ পৰা ৰাওনা হৈছোঁ বৰষুণো দি আছে অলপ অলপ কিনকিনাই বৰষুণো দি আছে আমি ঘৰত এইটো বৃহত্তম জান এই জানটো সকলোৰে কাৰণে নিজৰ বুলি কোনো দায়িত্ব নাই কি হৈছে জোকা ধৰিছে নেকি ভাইটি জোকা ধৰিছে ঘৰৰ ফালে গৰম কৰি আছো কচু আনিলো কচু
কি কৰিবা এইবিলাক? খাম খাম গাহৰিৰ খানা গাহৰি গাহৰি তুমি গাহৰি গাহৰিৰ লগত গাহৰি এতিয়া আমি ঘৰৰ ফালে ৰাওনা হৈছোঁ। যাইহে আছে, কচু দাঙিবই পৰা নাই। যে এই ব্লু কালাৰ স্পটিং যে মাৰিছে, কচু দাঙিবই পৰা নাই। এই আমাৰ সিপাৰৰ মানুহ এইটো ঢেকীয়া ছিঙিব আহিছে। কচু 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 গুটি গেৰেজ কচু গুটি গেৰেজ কচু খা আৰু কিমান আছে যাব? আৰু 20 কিলোমিটাৰ মান হ'ব ভাগৰে লাগি গ'ল ঐ। জংঘলত এতিয়া কওঁ বিলখনৰ নাম আমি ৰৌমাৰী বিল পাৰ হৈ আহিলোঁ। এতিয়া আমি ৰৌমাৰী বিল পাৰ কৰি গৰৈমাৰী বিল পাম আৰু এতিয়া ৰৌমাৰী বিল পাৰ হ'লেও এতিয়া গৰৈমাৰী বিলত ভৰি দিছোঁ। আৰু অলপ দূৰ গ'লে মানুহকেইজনৰ কাষে কাষে যায় যে আমি ঘৰ পাম। তোৰ কচুই লাগে আৰু হা আৰু ছিঙিব কচু। আমাৰ সাগৰ হল পাৰ হ'ব লাগিব ইয়াতে। এতিয়া চেণ্ডেল হাতত লৈছে দিও সাগৰ পাৰ হৈ আছে। এতিয়া আমি ঘৰৰ ফালে ৰাওনা হৈছোঁ। এতিয়া আমাৰ ঘৰত যাবলৈ ওলাইছোঁ, ঘৰ পামেই আৰু